মই আলহাজ মহিউদ্দিন আহমেদ, আমাৰ শিতান অসমৰ মুছলমান, আৰু আজিৰ বিষয়বস্তু হ'ল পীৰ আউলিয়া আৰু আহোম ৰজাৰ আমদানিকৃত মুছলমান। সাধাৰণতে মুছলমান উচ্চপদস্থ বিষয়াসকলে বা সেনাপতিসকলে সদায় লগত এজন ইছলামীয় সাধকক ৰাখি ভাল পাইছে। এইটো তেওঁলোকৰ আভিজাত্যিক ধংস্বৰূপ আছে। সেইকাৰণে অসমৰ ৰণলৈ আহোঁতেও বহু সময়ত বহু মুছলমান সেনাপতিয়ে লগত কিছুমান ইছলামীয় সাধকক লৈ আহিছিল। উদাহৰণস্বৰূপে 1256-57 খ্ৰীষ্টাব্দত মালিক উজবেক তুঘ্ৰীল খাই অসমৰ ৰণলৈ আহোঁতে লগত গিয়াছুদ্দিন নামৰ এজন ইছলামীয় সাধকক আনিছিল। পৰৱৰ্তী কালত এই গিয়াছুদ্দিনৰ অসমতেই ইন্তেকাল হয় আৰু হাজোৰ গৰুড়াচল পাহাৰত তেওঁক কবৰস্থ কৰা হয়। তেওঁৰ সেই দৰগাহেই হ'ল গিয়াছুদ্দিন আউলিয়াৰ দৰগাহ। ইয়াৰ পাছত 1459 খ্ৰীষ্টাব্দত যেতিয়া ৰুকনুদ্দিন বাৰবাক শ্বাহে অসম আক্ৰমণ কৰিছিল, তেতিয়া তেওঁ ইছমাইল গাজী নামৰ এজন পীৰক লগত লৈ আহিছিল। আৰু কামৰূপৰ ৰণত যেতিয়া কামৰূপৰ ৰজা চক্ৰধ্বজ হাৰিছিল, তেওঁ ৰাজ্যৰ একাংশ দি দিয়াৰ উপৰিও নিজে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ইছমাইল গাজীৰ ওচৰত। ইয়াৰ পাছত মীৰ জুমলা যেতিয়া অসমৰ ৰণলৈ আহিছিল, তেতিয়া তেওঁৰ লগত চিহাবুদ্দিন তালিচ নামৰ এজন বুৰঞ্জী লেখকক, ইবন মহম্মদ ৱালী নামৰ এজন কাকতিক আৰু মোল্লা দৰবেশ নামৰ এজন কবিক লগত লৈ আহিছিল। গতিকে ইতিমধ্যে অসমৰ ৰণত ভালেকেইজন মুছলমান সেনাপতিয়ে মৃত্যুবৰণ কৰিছিল। তেওঁলোক হ'ল মীৰ মালিক, ছৈয়দ আবু বক্কৰ, তুৰ্বক, ৰছিদ খাঁ, সত্ৰাজিত আদি। আনকি মীৰ জুমলাৰ দৰে পৰাক্ৰমী সেনাপতিও অসমতেই অসুখ আৰম্ভ হৈছিল আৰু গৈ তেওঁ ঢাকাত মৃত্যুবৰণ কৰিছিল। গতিকে ভাটিৰ ফালৰ মানুহে, বিশেষকৈ মুছলমানসকলে বিশ্বাস কৰিবলৈ লৈছিল যে অসম যাদুবন্ত দেশ আৰু অসমীয়া মানুহে যাদু কৰাৰ ফলতহে মুছলমান সেনাপতিসকলৰ অসমত মৃত্যু হয়। এই বিষয়ে সূৰ্য কুমাৰ ভূঞাই খুলাছত-ই-তাৰিখী নামৰ ইছলামীয় কিতাপত লিখা উক্তি কয়। অসমৰ মানুহে মায়াৰ বলেৰে ঘৰ নিৰ্মাণ কৰে। ঘৰৰ খুঁটাবোৰ একোটা একোটা জীয়া মানুহ, ঘৰৰ চালতো গোটেই মানুহ। ইহঁতে উশাহ নিশাহ বন্ধ কৰি লৰচৰ নকৰাকৈ একে ঠাইতে থাকিব পাৰে। যাদুৰ সহায়েৰে অসমৰ মানুহে নৰমনুষ্যক চাৰিঠেঙীয়া জন্তু আৰু দুঠেঙীয়া চৰাইত পৰিণত কৰিব পাৰে আৰু মানুহৰ গাত আন জন্তুৰ দৰে নেজ আৰু কাণ লগাব পাৰে। কামৰূপৰ তিৰোতা বৰ সুন্দৰী। তেওঁলোকৰ যাদু, মোহিনী মায়া, মন্ত্ৰ, হাতকাচাদি একেবাৰে অলৌকিক ধৰণৰ। তেওঁলোকে যেই সেই মানুহৰে চিত্ৰ আকৰ্ষণ কৰিব পাৰে আৰু যাকে তাকে নিজৰ বশীভূত কৰিব পাৰে। গতিকে ভাটিৰ ফালৰ মুছলমানৰ এনে ভাৱ হোৱাত পৰাপক্ষত মুছলমান আক্ৰমণকাৰীসকল অসমৰ ৰণলৈ আহিব নোখোজে। কিন্তু সম্ৰাটৰ আদেশ উলংঘা কৰিব নোৱাৰি যেতিয়া কোনোবা আক্ৰমণকাৰী অসমৰ ৰণলৈ
আহিব লগা হয় তেতিয়া লগত কিছুমান পীৰ আউলীয়া আদি সাধকক লৈ আহে, যাতে সকলো সময়তে তেওঁলোকে দোৱা দৰুদ পঢ়ি তেওঁলোকক খুৱাই থাকিব পাৰে আৰু সৈন্যসকলৰ মনবোৰ সতেজ কৰি ৰাখিব পাৰে। উদাহৰণস্বৰূপে যেতিয়া ৰামসিংহ অসমৰ ৰণলৈ আহিছিল শৰাইঘাটৰ যুদ্ধ কৰিবলৈ, তেতিয়া তেওঁৰ লগত শ্বাহ আকবৰ, শ্বাহ বাকবৰ, শ্বাহ খাৰেং বা চৰণ, শ্বাহ চফী, শ্বাহ কামাল এই 5জন পীৰক লগত লৈ আহিছিল আৰু শিখ ধৰ্মৰ ধৰ্মগুৰু টেগ বাহাদুৰক লগত লৈ আহিছিল। টেগ বাহাদুৰে ধুবুৰীত আহি গম পালে যে পূৰ্বতে গুৰু নানকজীও এই অঞ্চললৈ আহিছিল, গতিকে টেগ বাহাদুৰে ধুবুৰীতে নমনম গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰিছিল। আনহাতে বাকী 5জন পীৰ ধুবুৰীৰ পৰৱৰ্তী কালত ইন্তেকাল হ'ল। তেওঁলোকৰ 2জনৰ কবৰ ধুবুৰীত আছে, এজনৰ কবৰ মেঘালয়ত আছে। মই অনুসন্ধান কৰি এজনৰ কবৰ বৰক্ষেত্ৰীত পালোঁ আৰু এজন বৰাক উপত্যকালৈ যোৱা বুলি জানিব পাৰি। এতিয়া আমাৰ বুৰঞ্জীবিদসকলে কয় যে এই 5জন পীৰক, কিছুমানে কয় যে 5জন পীৰক একেলগে কবৰস্থ কৰিছিল কাৰণে সেই দৰগাহক 5 পীৰৰ দৰগাহ বোলে, কিন্তু প্ৰকৃততে নহয়। সেই 5 পীৰৰ এজনক কোনোবা এটা কবৰত কবৰস্থ কৰিলেও সেই দৰগাহক কিন্তু 5 পীৰৰ দৰগাহ ভবা হৈছে। কাৰণ উদাহৰণ, মই শ্বাহ আকবৰ আৰু শ্বাহ খাৰেঙৰ 2টা পৃথক কবৰ ধুবুৰীত মাজাৰ পাইছিলোঁ আৰু তেওঁলোকে তেতিয়া মোক বুজাই কৈছিল যে এওঁলোক এজন এজনকে কবৰ দিয়া হৈছিল। যেই নহওক, এইদৰে মুছলমান সেনাপতিসকল অসমৰ ৰণলৈ আহোঁতে কিছুমান পীৰ ফকীৰ লৈ আহিছিল। ইয়াৰ পাছত ইটাখুলি ৰণৰ সময়ত মক্ৰম চাহেও মহম্মদ আলী নামৰ এজন পীৰক লগত আনিছিল, যাৰ পৰা মহম্মদ আলীৰ পৰা দিল্লীৰ শাসকসকলৰ এখন তালিকা পোৱা গৈছিল। ইয়াৰ বাহিৰেও স্ব-ইচ্ছাৰে ইছলাম প্ৰচাৰিবলৈ বহু পীৰ ফকীৰ অসমলৈ আহিছিল। আনকি 20 শতিকাৰ মাজভাগতো আমি বহু পীৰ ফকীৰ অহা দেখিবলৈ পাইছিলোঁ। এই পীৰ ফকীৰবিলাকে আহি তেওঁলোকৰ ভিতৰত মজনুদ্দিন ফকীৰ, শ্বেখ ফৰিদ, খোৱাজ খিজিৰ, সত্য পীৰ, পাগল পীৰ, লংগৰ শ্বাহ, আবুল কাছেম খোৰাচানী, কুতুবুদ্দিন আউলিয়া, নাছিৰুদ্দিন আহমেদ কাদেৰী বুগদাদি, ৰংমন আউলিয়া, শ্বাহ মখদুম, সৈয়দ শ্বাহনুৰ দেৱান, মানিক ফকীৰ, আজান ফকীৰ, নবী, খণ্ডকাৰ পীৰ, চালে পীৰ, চাৱাল পীৰ আদি বহু পীৰ আউলিয়া অসমলৈ আহিছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ সৰহসংখ্যকেই অসমৰ পৰা ঘূৰি নগ'ল। তেওঁলোকৰ বহুতে ইয়াতেই বিয়া বাৰু কৰাই ঘৰ সংসাৰ কৰি থাকি গ'ল। এইদৰে পীৰ আউলিয়াসকলেও অসমত মুছলমানৰ সংখ্যা বঢ়াইছে। তাৰোপৰি আহোম ৰজাৰ আমন্ত্ৰণক্ৰমে এই দেশলৈ কিছুমান মুছলমানক অনা হৈছিল। কাৰণ কি, প্ৰতাপ সিংহৰ দিনৰ পৰা ৰুদ্ৰসিংহৰ বা পৰৱৰ্তী ৰজাসকলৰ দিনলৈকে এটা কথা অনুভৱ কৰা হৈছিল যে অসম ভাৰতৰ পূবফালে একোণত অৱস্থিত। ভাৰতৰ অন্য ৰাজ্যৰ লগত অসমৰ কোনো যোগাযোগ নাই। ফলস্বৰূপে ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসম পাছ পৰি আছে। সেইকাৰণে
বহু খাউণ্ড কটকী বৈৰাগীক আহোম ৰাজন্যলৈ ছদ্মবেশেৰে বিদেশলৈ পঠাইছিল। তেতিয়াৰ বিদেশ মানে কোচ ৰাজ্য বা মুছলমান সাম্ৰাজ্য আদি বিদেশলৈ পঠাইছিল আৰু তেওঁলোকৰ দৰ দস্তুৰ ধাৰা নীতি সাজপাৰ খাদ্য সম্ভাৰ গান বাজনা আদি লক্ষ্য কৰি আহিবলৈ পঠাইছিল। আৰু যদি সেইবিলাক জনা কোনো মানুহ তেওঁলোকে লগ পায় আৰু অসমলৈ আহিব বিচাৰে তেতিয়াহ'লে লগত লৈ আহিব বিচাৰিছিল। এই বিষয়ে গুণাভিৰাম বৰুৱাই তেওঁৰ কিতাপত কয়। হিন্দুস্তানৰ পৰা সেইসকলে গীত গাব নাচিব আৰু বাদ্যযন্ত্ৰ বজাব পৰা মানুহবিলাক আনে। এই দেশৰো এজন লোক দিল্লীলৈ গৈ পাখোৱাজ প্ৰভৃতি বজাবলৈ আৰু গীত গাবলৈ শিকি আহে। কঁহাৰ সোণাৰী মন্ত্ৰী এনে অনেক শিল্পকাৰ মানুহ স্বৰ্গদেৱে ভাটিৰ পৰা অনাই দেশত পাতে আৰু সকলোকে বৰ অনুগ্ৰহ কৰিছিল। সেইকাৰণে আহোম ৰজা গদাধৰ সিংহই সাধাৰণতে মুছলমানৰ লগত কোনো সম্পৰ্ক ৰাখিব নোখুজিছিল ইটাখুলিৰ ৰণৰ পিছৰ পৰা। কিন্তু তেওঁৰ পুতেক ৰুদ্ৰসিংহই চিন্তা কৰিছিল যে মুছলমান সাম্ৰাজ্যৰ লগত সম্পৰ্ক নাৰাখিলে অসমত কিছু সাংস্কৃতিক দিশত অসুবিধাও হ'ব পাৰে। সেইকাৰণে তেওঁ নতুনকৈ মুছলমানৰ লগত যোগাযোগ আৰম্ভ কৰিছিল আৰু তেতিয়াই তেওঁ মোগল বাদশ্বাহৰ অনুমতিক্ৰমে 8টামান কাৰিকৰী মুছলমানৰ পৰিয়ালক অসমলৈ আমদানি কৰিছিল। তেওঁলোক আছিল ফাৰ্চী পঢ়িয়া, আখৰকটীয়া, শিলাকটীয়া, খনিকৰ, খাৰঘৰীয়া, মুদ্ৰা সাঁচত মৰা, কাৰচিপৰ বন কৰা, মিস্ত্ৰী, জোলা আদি। এইসকলক আনি তেওঁ ৰাজধানীৰ কাষতে ৰাখিছিল আৰু সম্পূৰ্ণ ভৰণ পোষণ ৰজাই দিছিল। আনকি পৰৱৰ্তী কালত যেতিয়া গৌৰীনাথ সিংহই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী উঠাই আনিছিল তেতিয়া তেওঁ সেইসকলক যোৰহাটলৈকো লগত লৈ আহিছিল। গতিকে এইদৰে স্বৰ্গদেৱ ৰুদ্ৰসিংহই কিছুমান মুছলমানক আমদানি কৰি আনি এই দেশত পাতিছিল। এই বিষয়ে সূৰ্যকুমাৰ ভূঞাই কয়, নানান বিদ্যা আৰু শিল্পকলাত পাৰ্গত মুছলমানক অসমৰ ৰজাই উত্তৰ ভাৰতলৈ মানুহ পঠিয়াই নিমন্ত্ৰণ কৰি অসমলৈ আনিছিল। ইয়াৰ বাদে ৰুদ্ৰসিংহই গোৱালপাৰাৰ পৰা এটা নবাবৰ পৰিয়ালো অসমলৈ আনিছিল। এই নবাবৰ পৰিয়াল অনাৰ বিষয়ে পদ্মনাথ গোহাঁই বৰুৱাদেৱে কয়, সেইকাৰণে স্বৰ্গদেৱে গোৱালপাৰাৰ পৰা নবাবৰ পৰিয়াল এটা গড়গাঁও নগৰলৈ অনাই অভয়পুৰত থিতাপিত হ'বলৈ দিয়ে। অৱশ্যে কিছুমান ঐতিহাসিকে ক'ব খোজে যে 7 ঘৰ নবাবৰ পৰিয়ালক অনা হৈছিল, কিন্তু অনুমান মোৰ বিশ্বাস যে 7 ঘৰক কেতিয়াও অনা নাই, এঘৰকে আনিছিল। হয়তো এঘৰতে এটা পৰিয়ালতেই 7টা ককাই ভাই আছিল আৰু পৰৱৰ্তী কালত তেওঁলোক অসমত
সাতঘৰ হৈছিল। গতিকে এইদৰে পীৰ আউলিয়াসকলৰ লগতে আহোম ৰজাৰ আমদানিৰ ফলস্বৰূপে যিসকল মুছলমানক এই দেশলৈ অনা হৈছিল, তেওঁলোক আটাই মিলি অসমৰ যি গৌৰীয় মুছলমান বা গৰীয়া মুছলমান, তেওঁলোকৰ সংখ্যা বৃদ্ধি কৰিছিল। আমাৰ আজিৰ আলোচনা ইমানতে আমি সামৰিছোঁ। পৰৱৰ্তী আলোচনাত কিদৰে অসমৰ থলুৱা লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল সেই বিষয়ে কোৱা হ'ব। ধন্যবাদ।